নমস্কাৰ দ্য লাৰ্নিং বিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত কথা পাতিম কেইটামান হেবিট, যিকেইটা হেবিট আমি আমাৰ সন্তানক সৰুৰ পৰা যদি গঢ়ি তোলোঁ তেতিয়াহ'লে ডাঙৰ হৈ সিহঁত আত্মবিশ্বাসী হ'ব পৰা হৈ উঠে, সিহঁতৰ ভিতৰত ইতিবাচক চিন্তাধাৰা গঢ়ি উঠে আৰু সিহঁত শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থাকিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাইছে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। এতিয়া আহোঁ এই ইম্পৰ্টেণ্ট হেবিটকেইটা, যিকেইটা হেবিট আমি ডেভেলপ কৰি সিহঁতৰ এটা আত্মবিশ্বাসী মন এটা গঢ়ি তুলিব পাৰোঁ, সুস্থ সবল শৰীৰ আৰু মনৰ গৰাকী কৰি তুলিব পাৰোঁ আৰু তাৰ লগতে পজিটিভ থট সিহঁতক আমি দিব পাৰোঁ। প্ৰথমতে আপোনাৰ ল'ৰা ছোৱালীক আমি যেতিয়া স্কুলত পঢ়াবলৈ আৰম্ভ কৰোঁ তেতিয়াৰ পৰা আমি সিহঁতক প্ৰথমতে অৰেলি শিকাওঁ, মানে মৌখিকভাৱে শিকাওঁ আৰু তাৰ পাছত লাহে লাহে লিখিবলৈ শিকাওঁ। গতিকে এই ৰিডিং প্ৰচেছটো হ'লগৈ, ফাৰ্ষ্টতে আমি ৰিডিং শিকাওঁ, তাৰপিছতহে ৰাইটিং শিকাওঁ। আৰু এই ৰিডিং প্ৰচেছটো আচলতে কণ্টিনিউ হ'ব লাগে এটলিষ্ট ল'ৰা ছোৱালী যেতিয়ালৈকে 12 বছৰ 13 বছৰ বয়স নহয় তেতিয়ালৈকে এই প্ৰচেছটো সদায় কণ্টিনিউ থাকিব লাগে। ৰিডিং সদায় কৰাব লাগে ল'ৰা ছোৱালীক আৰু সেইটো হ'ব লাগে লাউডলি। সেইটো কাৰণে এটা পাৰ্টিকুলাৰ টাইম এটলিষ্ট বান্ধি দিব লাগে দিনটোত যে ইমান সময় সি আপোনাৰ সন্তানটোৱে ৰিডিং কৰিব। ৰিডিং যেতিয়া লাউডলি কৰে তেতিয়া সিহঁতৰ ভইচবোৰ স্পষ্ট হয়, কথা কোৱাত সংকোচ নাথাকে আৰু লগতে যিটো ভাষাৰ আচলতে ৰিডিং কৰে সেই ভাষাটো সিহঁতৰ প্ৰতি মানে সেই ভাষাটোৰ জ্ঞান সিহঁতৰ বাঢ়ে আৰু ভাষাটো ভালকৈ ক'বলৈও শিকে। লগতে তাৰ উপৰিও ইয়াত এড কৰিব পাৰে আপুনি ৰিচাইটেশ্যন মানে আবৃত্তি। চ' সৰু অৱস্থাত কি হয় যে আমি ল'ৰা ছোৱালীক প্ৰি প্ৰাইমেৰীত দিলোঁ বা অংকুৰত দিলোঁ বা নাৰ্চাৰী ক্লাছত দিলোঁ, যদি দিওঁ আমি ৰাইমছ থাকে ল'ৰা ছোৱালী, আমি সেই ৰাইমছবোৰৰ জৰিয়তে সিহঁতক একশ্যন ছং শিকাওঁ, ৰাইমছ শিকাওঁ, সিহঁতে নাচি বাগি চিঞৰি বাখৰ কৰি হ'লেও সিহঁতে এইবোৰ গাই এনজয় কৰে। আৰু তাৰপিছত যে অলপ ডাঙৰ হয় তেতিয়া এইবোৰ কৰ্চৰ পৰা নাইকিয়া হৈ যায়। তাৰপিছত কি হয়, আহে পয়েম, কবিতা, আৰু সেই তেতিয়া কি হয় সিহঁতে জাষ্ট ৰিড কৰে আৰু লাৰ্ণ কৰে। কিন্তু যদি আপুনি এই পয়েমটো আবৃত্তি কৰিবলৈ শিকায় তেতিয়া সিহঁতৰ মাজত আৰু এটা খুব ভাল মানে হেবিট গঢ়ি উঠে। সেইটো হৈছে যে আবৃত্তিৰ জৰিয়তে সিহঁতে নিজৰ ভইচ মডুলেশ্যনটো মানে ইম্প্ৰুভ কৰিব পাৰে আৰু তাৰ উপৰি সিহঁতৰ কমিউনিকেশ্যন স্কিল এটা ডেভেলপ হয়। মানে ভালকৈ কথা ক'বলৈ শিকাৰ যিটো আৰ্ট সেইটো সিহঁতে নিজৰ মাজত ডেভেলপ কৰে। লগতে এইটো হোৱাৰ লগে লগে আত্মবিশ্বাসী হয় আৰু কমিউনিকেশ্যন স্কিলটো বিল্ড হয়, যিটো সিহঁতৰ মানে ফিউচাৰত গৈ বহুত হেল্প হয়। দ্বিতীয়তে আহোঁ যে ল'ৰা ছোৱালীক আমি সেল্ফ ডিপেণ্ডেণ্ট কৰি তুলিব লাগে। সেল্ফ ডিপেণ্ডেণ্ট এইটো কাৰণেই কৰি তুলিব লাগে যে কি হয়, সৰু অৱস্থাত যেতিয়া সিহঁতে যিকোনো কাম আমি আচলতে পিতৃ মাতৃসকলে সিহঁতৰ সহায় হ'বলৈ বুলি নহয়, আচলতে আমি আমাৰ সহায় হ'বলৈ বুলি আমি কামবোৰ কৰি দিওঁ। বিশেষকৈ যেতিয়া ভাত খাবৰ সময়ত যেতিয়া ল'ৰা ছোৱালীক আমি মুখৰ আগত ভাতকেইটা দিওঁ, খাওঁতে বহুত টাইম কৰে, তেতিয়া কি কৰোঁ, সোনকালে হওক বুলি আমি নিজেই খুৱাই দিওঁ। ঠিক তেনেকৈ সিহঁতক কিবা এটা কাম কৰিব দিলে লেটিপেটি কৰিব, বহুত টাইম লগাব, সেই বুলি ভাবি আমি পটাপট নিজে কামবোৰ কৰি দিওঁ আৰু এইবোৰ কৰোঁতে কৰোঁতে সিহঁতৰ ভিতৰত এটা অভ্যাস হৈ যায়, সিহঁত মানে আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায় আৰু সিহঁত ৰেছপনচিবিলিটি ল'বলৈ তেতিয়া মানে নজনা হৈ যায়, ৰেছপনচিবল নহয়। সেইটো কাৰণে সিহঁতে কি কৰিব লাগে যে সৰুৰে পৰাই যেতিয়া অলপকৈ জনা বুজা হয় তেতিয়াৰ পৰাই সিহঁতক সৰু সৰু কিছুমান কাম দি শিকাব লাগে। যেনে ধৰক পঢ়িবলৈ যেতিয়া ল'লে, পঢ়িবলৈ শিকালে, পঢ়া টেবুল এখন আনি দিলে, সেই টেবুলখন এৰেঞ্জ কৰিবলৈ শিকাওঁ। ঠিক সেইদৰে ক'ৰবাত যদি থাকি বহি মেলি য'ত মানে নিজৰ খেলা বস্তুবোৰ লৈ খেলিছে সেই জেগাটো সিহঁতক ভালকৈ আকৌ সামৰি সুতৰি থ'বলৈ শিকাওঁ। ঠিক সেইদৰে অলপ ডাঙৰ হোৱাৰ পাছত নিজে শুই উঠি নিজৰ বিচনাখন সামৰি সুতৰি থ'বলৈ শিকাব লাগে। তেনেকৈ ঘৰত যদি এখন সৰু গাৰ্ডেন আছে বা যদি যেনেকুৱা এখন সৰু গাৰ্ডেন যদি আছে বা নাই যদিও আপুনি গঢ়ি তোলক আৰু সেই গাৰ্ডেনখনত গছপুলিত পানী দিবলৈ, গছপুলিত মাটি যোগাৰ দিবলৈ আপুনি শিকাওক, লগতে পুলি এটা ৰোপণ কৰিবলৈ শিকাওক। এনেকুৱা কৰিলে সিহঁতৰ প্ৰকৃতিৰ লগত এটা সম্পৰ্কও গঢ়ি তোলে আৰু সিহঁতৰ মনটোও ভাল লাগি থাকে। তাৰোপৰি যেতিয়া সিহঁতে নিজে নিজে কিছুমান কাম কৰিবলৈ লয় তেতিয়া ৰেছপনচিবিলিটি ল'ব পৰা হয়, নিজৰ ভিতৰত এটা আত্মবিশ্বাস গঢ়ি তোলে। আৰু এইটো যেতিয়া সিহঁতৰ ভিতৰত কণ্টিনিউ হৈ থাকে তেতিয়া পাছত সিহঁতে অন্য নিজৰ কামৰ কাৰণে কেতিয়াও আনৰ মুখলৈ চাই নাথাকে আৰু যিটো আপোনাকো হেল্প কৰিব, আপোনাৰ সময় বচাব। তাৰোপৰি যেতিয়া সিহঁত ডাঙৰ হৈ বাহিৰলৈ যাব তেতিয়া এটলিষ্ট আপুনিও সেই আশংকাত থাকিবলগীয়া নহয় যাতে সিহঁতে নিজৰ কামখিনি কৰি ল'ব পাৰিছে নাই। কেতিয়াবা ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পাছত ল'ৰা ছোৱালী গৈ হোষ্টেলত থাকে, পিজিত থাকে, নিজে ৰান্ধি বাঢ়িও খাবলগীয়া হয়, নিজৰ কাপোৰ কানি নিজে ধুই ল'বলগীয়া হয়। তেতিয়া মাক দেউতাকসমূহৰ মানে
প্ৰধান মানে চিন্তাটো সেইটোৱে হৈ পৰে যে কামবোৰ কৰিব পাৰিছে নাই, আৰু ল'ৰা ছোৱালীবোৰৰ কমপ্লেইন আহি থাকে যে এইটো কৰিব পৰা নাই, সেইটো কৰিব পৰা নাই, এনেকৈ কৰিব পৰা নাই। চ' সৰুৰ পৰা যেতিয়া আপুনি ঘৰত এই পৰিৱেশটো দিয়ে, সিহঁতক চেল্ফ ডিপেণ্ডেণ্ট কৰি তোলে, তেতিয়া সিহঁতে ডাঙৰ হৈ সেই ক্ষেত্ৰতো গৈ পেলাই সিহঁত মানে কাৰো ওপৰত আৰু ডিপেণ্ডেণ্ট হৈ নাথাকে, সিহঁতে নিজে নিজৰ কাম কৰিব পাৰে আৰু আপুনিও নিশ্চিন্ত হৈ থাকিব পাৰে। তাৰ উপৰিও সিহঁতে ৰেছপনচিবিলিটি ল'বলৈ শিকে। এতিয়া আহোঁ থাৰ্ড পইণ্টটোলৈ। থাৰ্ড পইণ্টটো হৈছে কি, ল'ৰা ছোৱালীক বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত সিহঁতৰ এটা সু অভ্যাস সৰুৰ পৰা গঢ়ি তুলিব লাগে। বিশেষকৈ স্বাস্থ্যটো ওপৰত সিহঁতক মানে কনচিয়াছ হ'বলৈ সৰুৰে পৰা শিকাব লাগে। ঠিক তেনেকৈ ধৰক ব্ৰাছ কৰিবলৈ, আমি যেতিয়া ল'ৰা ছোৱালীক ব্ৰাছ কৰিবলৈ দিওঁ, তেতিয়া প্ৰথম অৱস্থাত আমি নিজেই অৱহেলা কৰিয়ে হওক বা দৰকাৰী নহয় বুলি ভাবি আমি প্ৰথমতে এবাৰেই ব্ৰাছ কৰাওঁ। দাঁত বেছি নাই, দৰকাৰ নাই দুবাৰ ব্ৰাছ কৰিবলৈ, হয়তো কেতিয়াবা এনেকৈও ভাবা হয়। তাৰপাছত যেতিয়া দাঁতত সৰু সৰু সমস্যা দেখা দিয়ে, ডক্টৰেও যেতিয়া এডভাইচ কৰে যে দুবাৰ ব্ৰাছ কৰিব লাগে, তাৰপিছত সেইটো ডেভেলপ কৰিবলৈ সময়ত আমি বহুত যুঁজিব লগা হয়। সেইটো কাৰণে প্ৰথম যেতিয়া ব্ৰাছডাল ইন্ট্ৰডিউচ কৰোৱা হয়, তেতিয়াই সিহঁতক দুবাৰ ব্ৰাছ কৰিব লাগে বুলি সেইটো কথা বুজাই দিব লাগে আৰু দুবাৰ ব্ৰাছ কৰিবলৈ দিব লাগে। এটলিষ্ট নিজৰ সিহঁতৰ হাতত ব্ৰাছডাল তুলি দিলে বা ব্ৰাছডাল সময়মতে আপুনি আনি লগাই দিলে, সিহঁতে বুজি উঠে যে ব্ৰাছটো মই দুবাৰ ইউজ কৰিব লাগে, ৰাতিপুৱা আৰু গধূলি, মানে ৰাতি শুবৰ সময়ত। ঠিক তেনেদৰে পানী খোৱাৰ অভ্যাসটো সৰু অৱস্থাৰ পৰা ফ্ৰিকুৱেণ্টলি পানী খাবলৈ ল'ৰা ছোৱালীক দিব লাগে। আৰু এই মানে এটা পাৰ্টিকুলাৰ কথা বুজাই দিব লাগে যে ক'ৰবালৈ ক'ৰবাৰ পৰা আহি পানী খালে, ক'ৰবাত যোৱাৰ আগত পানী খাই গ'ল, কিবা এটা খাই পানী খাই মুখখন চাফা কৰিলে। ঠিক তেনেকৈ এনেকুৱা কৰাৰ পাছত কি হয় যে সিহঁতে যেতিয়া মিঠা জাতীয় বস্তু খায় বা দাঁতত লাগি ধৰা, ফচি যোৱা এনেকুৱা ধৰণৰ বস্তুবোৰ খায়, তেতিয়া সিহঁতে মুখখন যেতিয়া চাফা কৰে, পানী অলপ খাই কুলি কৰে, তেতিয়া সেই অৰেল হাইজিনটো মেইনটেইন কৰি ৰাখিব পাৰে আৰু দাঁতৰ প্ৰব্লেমবোৰো নহয়। আৰু তাৰ উপৰি এটা ভাল অভ্যাসো গঢ়ি উঠে। আৰু বডি যেতিয়া ৱাটাৰ ইনটেক ঠিকে থাকে, তেতিয়া সিহঁতৰ মানে স্বাস্থ্যটো ঠিকে থাকে। কাৰণ আমাৰ স্বাস্থ্যটোক, আমাৰ বডিটোক আচলতে কি হয়, 70% পানীৰে হয়। আৰু আমাৰ যেতিয়া বডিত পানী কমি যায়, তেতিয়া বিভিন্ন সমস্যাই আমাক দেখা দিয়ে। সেইটো কাৰণে পানীটো যেতিয়া পৰ্যাপ্ত পৰিমাণে খাই থাকে, তেতিয়া মনটোও ঠিকে থাকে আৰু শৰীৰটোও ঠিকে থাকে। আৰু শেষত আহোঁ মানে ফ'ৰ্থ পইণ্টটো হ'ল যে প্ৰাৰ্থনা কৰিবলৈ আমি ল'ৰা ছোৱালীক আচলতে সৰুৰ পৰা শিকাওঁৱেই। কাৰণ আমাৰ নিজৰ যিটো ধৰ্মীয় ৰীতি নীতি, আমি যি ধৰ্মৰে হওঁ, সেই ধৰ্মমতে আমি ল'ৰা ছোৱালীক শিকাই যাওঁ। আমাৰ ৰীতি নীতিসমূহ সিহঁতক শিকাওঁ। আমাৰ যিবোৰ ফেষ্টিভেল থাকে, আমাৰ যিবোৰ পূজা থাকে, বা আমাৰ যিকোনো ধৰণৰ আমাৰ যিটো প্ৰচেছ থাকে, সেইমতে আমি সিহঁতক শিকাই যাওঁ। তাৰ লগতে যি আমি প্ৰাৰ্থনাৰ মাজেৰে সিহঁতক থেংকফুল হ'বলৈ শিকাওঁ, প্ৰাৰ্থনাৰ অৰ্থবোৰ শিকাই যাওঁ। প্ৰাৰ্থনাৰ জৰিয়তে আমি সিহঁতক এই নেদেখাজনৰ ওচৰত থেংকফুল হ'বলৈ, এই ব্ৰহ্মাণ্ডৰ ওচৰত থেংকফুল হ'বলৈ শিকাওঁ। তেতিয়াহ'লে সিহঁতৰ ভিতৰত এটা পজিটিভ মাইণ্ডছেট গঢ়ি উঠে। আৰু তাৰ লগতে সিহঁতে কি হয়, সিহঁতে নিজে যিখিনি পাইছে সেইখিনিৰ লগত সেইখিনি মানে মূল্যৱান বুলি ভাবিবলৈ লয়, আৰু সিহঁত ছেটিছফেকশ্যনটো আহে। আজিকালি লাইফটো কি হৈছে যে আজিকালি মানুহৰ ইমান বেছি ফাষ্ট লাইফ এটা মানে মানুহৰ হৈছে যে চবে কোনে কাক কিমান পিছ পেলাব পাৰে, কোন কিমান আগবাঢ়ি যাব পাৰে, কাৰ ওচৰত কিমান বেছি আছে। চ' এটা কম্পিটিশ্যন হৈ গৈছে। এনেকুৱা সময়ত আচলতে ল'ৰা ছোৱালীৰ মেণ্টেল হেল্থটো ঠিকে ৰখাটো বহুত জৰুৰী। আৰু যিটো সৰু অৱস্থাৰ পৰাই আমি ঘৰখনতেই ডেভেলপ কৰি যাব পাৰোঁ। সিহঁতে পোৱাখিনিৰ প্ৰতি, সিহঁতে যিখিনি পাইছে সেইখিনিৰ কাৰণে সিহঁতে যে থেংকছ দিবলৈ শিকে, সেইখিনিৰ কাৰণে যেতিয়া সিহঁত থেংকফুল হয়, তেতিয়াহ'লে সিহঁতে বুজি উঠে যে মই পোৱা বস্তুখিনিও বহুত প্ৰেচিয়াছ হয়। আৰু তাৰ উপৰিও সিহঁতৰ ভিতৰত এটা কৃতজ্ঞ মন এটা গঢ়ি উঠে। সিহঁতৰ ভিতৰত এটা সহানুভূতিশীল মন এটাও গঢ়ি উঠে। সিহঁতে নিজে পোৱাখিনি বুজি উঠে। আৰু তাৰ উপৰিও সদায় এটা মেণ্টেল ষ্ট্ৰেংথ সিহঁতৰ মাজত থাকে যে সিহঁতৰ ভিতৰত এটা পজিটিভ অ'ৰা এটা আছে, যিটোৱে সিহঁতক সামৰি ৰাখিব পাৰে, সিহঁতক আগুৱাই লৈ যাব পাৰে। চ' প্ৰাৰ্থনাৰ বিভিন্ন মানে ডাঙৰ মানুহবোৰেতো ক'বই, বিজ্ঞজনেতো ক'বই যে প্ৰাৰ্থনাৰ ফলত কি হ'ব পাৰে, মই সেইখিনি কথা কোৱা নাই। মই জাষ্ট এটা মানে সৰু পাৰ্টিকুলাৰ এটা টাইপত মই কথাটো কৈছোঁ যে ল'ৰা ছোৱালীক যদি আমি থেংকফুল হ'বলৈ শিকাওঁ, কৃতজ্ঞ হ'বলৈ শিকাওঁ, তেতিয়াহ'লে সিহঁতৰ মাইণ্ডছেটটো তেনেকুৱা হয়, সিহঁত পজিটিভ হ'বলৈ আৰম্ভ কৰে, সিহঁতে পজিটিভলি চিন্তা কৰিবলৈ আৰম্ভ কৰে। গতিকে আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। আৰু এইখিনি যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, পুনৰ ক'লোঁ। আৰু এই চেনেলটো মোৰ নাম হৈছে দ্য লাৰ্ণিং বিজ। লাৰ্ণিং বিজ এইটো কাৰণে দিছোঁ, লাৰ্ণিং ইজ এ প্ৰচেছ,
য'ত আমি সকলো আচলতে লাৰ্ণিং প্ৰচেছতে আছোঁ ময়ো লাৰ্ণিং প্ৰচেছত আছোঁ আপোনালোকো লাৰ্ণিং প্ৰচেছত আছে আমি কোনোবাই শিকিছোঁ কোনোবাই শিকাখিনি আনৰ লগত শ্বেয়াৰ কৰিছোঁ মই শিকাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ এইখিনিত আপোনালোকে যদি মোৰ লগতো শ্বেয়াৰ কৰে আপোনালোকৰ কথা তেতিয়াহ'লে মই অতি সুখী হ'ম আৰু আগলৈও ভিডিঅ' বনাই যাবলৈ সক্ষম হ'ম গতিকে আজি এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ নমস্কাৰ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে